জয় ভোলে শংকৰ আৰু তাতে আজি সোমবাৰ নগাঁৱৰ পৰা ডিব্ৰুগড় চাবুৱা ডিব্ৰুগড় তাৰপিছত কালি শিৱসাগৰ আৰু আজি এটা বিশেষ এটা বেলেগ এটা ঠাইত উপস্থিত আছোঁ আপোনালোকক হয়তো মই ভোলে শংকৰ বুলি কোৱাৰ কাৰণে হয়তো চাগে গম পাইছেই শিৱদৌলত আছোঁ শিৱসাগৰ বহুতবাৰ আহিছোঁ কিন্তু শিৱদৌলত সোমোৱা নাছিলোঁ টাউনখন গোটেইখন আগতে মই নিউজৰ কামতো বহুতবাৰ আহিছোঁ কিন্তু শিৱদৌলত প্ৰথমবাৰ সোমালোঁ ভাল লাগিল ভিডিঅ'টো মই পূজা কৰি পেলাই সেৱা কৰি পেলাই মই কৰিছোঁ আপোনালোকক ভিডিঅ'খিনি দৃশ্যখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াৰে মোৰ ইয়াৰে শিৱসাগৰে এগৰাকী যুৱতী আছে যুৱতীয়ে ক'ব কি ক'ব শিৱৰাত্ৰি উপলক্ষে শিৱৰাত্ৰি মাতিছে আহিব সকলোৱে চাবলৈ ভাল লাগিব ভিডিঅ'বোৰ চাই পেলাই লাইক চাইকবিলাক কৰি দিব আৰু ইয়াতে আহিব শিৱসাগৰলৈ শিৱদৌল চাবলৈ শিৱসাগৰত বৰ ধুনীয়া ধুনীয়া জেগা আছে আহিব চাবলৈ এয়া আপোনালোকে দেখিছে এইবোৰ বনাই আছে শিৱৰাত্ৰি প্ৰস্তুতি চলি আছে আহিব আপোনালোক শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰ যুৱতীয়ে মাতিছে আপোনালোকে আহিব শিৱদৌলৰ বাকৰিৰ পৰা যিখিনি ভিডিঅ' আপোনালোকে চাইছে কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি পেলাই জনাব আৰু বৰ্তমান দেৱীদৌলত মই উপস্থিত আছোঁ দেৱীদৌলত মোৰ লগত আছে ইয়াৰে এগৰাকী তেওঁৰ পৰা মই জানিব বিচাৰিম যে নমস্কাৰ মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমবাৰ শিৱদৌলত আহিছোঁ মই আৰু তাতে বহুত ডাঙৰ মেলা হয় নেকি মানে এটা আগতে শুনিছোঁ বোলে আগতে 3 দিনীয়াকৈ পাতিছিলে কিন্তু এইবাৰ মানে 5 দিনীয়াকৈ এইবাৰ আমাৰ 5 দিনীয়া মেলা কৰা হৈছে আগতে 3 দিনীয়া কৰিলে মানে অকণমান অসুবিধা হয় ৰাইজৰ অসুবিধা হয় আৰু খুব সোনকালে মেলাখন ভাঙি দিয়া নিচিনা হয় আৰু বেপাৰীবোৰৰ লোকচান হয় অলপ সেইকাৰণে এইবাৰ 5 দিনীয়া কাৰ্যসূচী লোৱা হৈছে এইবাৰ আমাৰ ইয়াতে প্ৰয়াত ছিংগাৰ মুম্বাইৰ পৰা অনা হ'ব অনুৰাধা পদুৱাল ভক্তিমূলক গীত মানে তেখেতে প্ৰদৰ্শন কৰিব আমাৰ ইয়াতে আৰু আমাৰ শিৱদৌলৰ প্ৰাংগণতে শিৱ ভগৱানৰ লগতে বিষ্ণু ভগৱান আছে আৰু দেৱী মা আছে শিৱ বাওঁহাতে বিষ্ণু ভগৱান আছে সোঁহাতে দেৱী মা আছে আৰু ইয়াতে নিত্য আমাৰ পূজা হয় শালিগ্ৰাম পূজা হয় বিষ্ণু ভগৱানৰ পূজা হয় তাৰ পাছতে আমাৰ যিকেইজন দেৱতা আছে তেখেতলোকৰ পূজা হয় শিৱ দেৱী তেনেকৈ পূজা হয় আৰু যথেষ্ট এটা মানে এইবাৰ শিৱৰাত্ৰি মহা আয়োজন 5 দিনীয়া কাৰ্যসূচীৰে মহা আয়োজন আৰু শিৱদৌলৰ বৰ্তমান ধৰি লওক মানে গোটেই ৰাউণ্ডটোত মানে হেৰি হয় ন মানে মেলাখন হয় আমাৰ দৌলৰ যিটো কেম্পাছ আছে কেম্পাছৰ কিনাৰে আগতে আমাৰ দৌলৰ কেম্পাছৰ ভিতৰত হৈছিল কিন্তু আজি বা ঠিক 20 বছৰ আগৰ পৰাই আমি বাহিৰে কৰিব লৈছোঁ এইটো ভিতৰত কৰিবলৈ যথেষ্ট অসুবিধা হয় ভিৰ হয় যথেষ্ট আচ্ছা আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যে আজিৰ দিনত নৱপ্ৰজন্মই নাজানে যে শিৱদৌল মানে আহোম ৰজাৰ দিনৰ পৰা হয় কিমান বছৰমান হ'ল বা আপোনাৰ অনুমানিক নহয় মই আপোনাক চনেই কৈ দিওঁ 1714 আমাৰ 3টা দৌল স্থাপন কৰা হৈছিলে প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিলে বিষ্ণু ভগৱান 1714 খ্ৰীষ্টাব্দত তাৰপাছত প্ৰথমতে বিষ্ণু ভগৱান তাৰপাছত মাজত আমাৰ সদাশিৱ আৰু এইফালে আমাৰ দেৱী মা দুৰ্গা দেৱী মা প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেইদিনাৰ পৰাই আমাৰ ইয়াতে সদায় পুৱা গধূলি পূজা হয় আৰু ভক্ত যথেষ্ট বহুত দূৰৰ পৰা আহে ফ্ৰান্স ইটালী জাৰ্মানী ৰাছিয়া মানে বিভিন্ন দেশৰ পৰা আমাৰ ইয়াৰ পৰা আহে আমাৰ ভাৰতবৰ্ষতো কথাই নাই সকলো জেগাৰ পৰাই আহে আৰু খুব এটা মানে ধুনীয়া পৰিৱেশ এটা সৃষ্টি হয় ইয়াতে শিৱৰাত্ৰিৰ লগতে আমাৰ বিষ্ণু ভগৱানৰ ৰথযাত্ৰা হয় ইয়াতে দেৱী দৌলত দুৰ্গা পূজা হয়
ধুনীয়া কাৰ্যসূচীৰে মানে ভক্তক আমি মন জিকিবলৈ চেষ্টা কৰোঁ আমি। মহাশিৱৰাত্ৰি উপলক্ষে অসমবাসী ৰাইজলৈ তেওঁৰ পৰা এটা আশীৰ্বাদ, আপোনাৰ পৰা এটা আশীৰ্বাদ। হয়, মই মোৰ ফালৰ পৰা অসমবাসীৰ কাৰণে আৰু ভাৰতৰ বিভিন্ন সকলো নাগৰিকৰ কাৰণে, মোৰ ভাই ভনী, ককাই ভাই, ইষ্ট মিত্ৰ সকলোৰে কাৰণে আগন্তুক মহাশিৱৰাত্ৰিৰ আশীৰ্বাদ প্ৰদান কৰিলোঁ। আৰু সৰ্বমংগলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে। সকলোৱে সুখত থাকক, আনন্দত থাকক, বেমাৰ আজাৰৰ পৰা দূৰত থাকক আৰু ইজন সিজনৰ লগত অলপ সৎভাৱেৰে যাতে জীৱন অতিবাহিত কৰে। নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক। হয়তো প্ৰথমবাৰ আহিলোঁ, আপোনাক লগ পায়ো ভাল লাগিল। হয়, আপোনাৰ নামটো মই মোৰ নাম মানসজ্যোতি বৰঠাকুৰ। মানসজ্যোতি বৰঠাকুৰ। ঠিক আছে, থেংক ইউ। আৰু ভৱিষ্যতে আকৌ আহিম, এবাৰ ফেমিলি লৈ আহিম। প্ৰথমবাৰ আহিলোঁ, নিশ্চয় পূজা কৰিলোঁ, ভাল লাগিল আজি। আৰু মই অসমবাসীক এইটোৱে মানে আহ্বান কৰোঁ যাতে আহিলে 3জনকে দৰ্শন কৰি যায় আৰু নিজৰ পৰিয়াল কল্যাণ কৰি যায় যাতে। 3জন দৰ্শন কৰিব। মই আজি 3জনকে দৰ্শন কৰিছোঁ। প্ৰথমে শিৱদৌলত, তাৰপিছত বিষ্ণুদৌলত, তেওঁকে পাইছোঁ মই বিষ্ণুদৌলত, আৰু তাৰপিছত আহি পেলাই মই দেৱীদৌলত কৰিছোঁ। আৰু কিবা এটা ভাল লাগিছে, শিৱসাগৰখন এনেও বহুত ধুনীয়া হয়। এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে শিৱদৌলৰ একেবাৰে ওপৰত থকা, আপোনালোকে দেখিছে ওপৰত থকা মানে যিটো এইটো কি বুলি কয়, কলচীটো সম্পূৰ্ণ সোণৰ হয়। আৰু এই চাইডে গোটেইকেইটাতে আছিলে নেকি ন? চবতে আছিলে। বিষ্ণুদৌলতো আছিলে, দেৱীদৌলতো আছিলে। আৰু সেয়া যিকেইটা আছিলে তাৰ মানে এই ৰাউণ্ডত যিকেইটা আছিলে সেইকেইটা ব্ৰিটিছে লৈ গ'ল। মানে আপোনাৰ তেতিয়া সেইটো সময়ত 1947 আগত এইটো ব্ৰিটিছে লৈ গ'ল। এতিয়া ওপৰত একেবাৰে ওপৰত, মই কেমেৰাত আপোনালোকক ভালকৈ দেখাব, মানে বহুত ওপৰত আছে, বহুত ডাঙৰ হয় যিহেতু। সেইটো এতিয়া মানে ত্ৰিশূলপাতো সোণৰ হয়। ত্ৰিশূলপাতো সোণৰে হয়। আৰু মানে সেইটো ব্ৰিটিছে বহুতবাৰ মানে তেনেকৈ নিবলৈ চেষ্টা কৰিছিলে। মই তেওঁৰ পৰা জানিব বিচাৰিম যে হেৰি এইটো মানে কি ব্ৰিটিছে 1947 আগত? হয়, ডিউৰিং ব্ৰিটিছ পিৰিয়ড বুলি কয়। আমাৰ একচুৱেলি হিষ্ট্ৰীত লিখা আছে, ইকনমিক্স কিতাপতো আছে ব্ৰিটিছ পিৰিয়ড বুলি কয়। তেতিয়া মানে আমাৰ যেতিয়া স্বাধীন হৈছিল আমাৰ দেশ, তাৰ পূৰ্বে স্বাধীন হোৱাৰ ঠিক ধৰক 6 মাহ মান আগত পূৰ্বে ব্ৰিটিছে মানে আমাৰ অলমষ্ট সকলোখিনি বস্তু ইয়াৰ পৰা লৈ গৈছিল। ৰজাই যিমানখিনি পাৰিছিল ইয়াৰ পৰা আঁতৰাইছিল, আমাৰ সত্ৰলৈ দিয়া হ'ল। কিন্তু ধৰক কলচীকেইটা আমাৰ ইয়াৰ পৰা নিব নোৱাৰিল। কলচী চবফালে আছিল সোণৰ, কিন্তু ব্ৰিটিছে ছাইডৰবোৰ নিলে, কিন্তু ওপৰতো নিব নোৱাৰিলে। বিষ্ণুদৌলৰ গোটেইখিনি লৈ গ'ল, দেৱীদৌলৰো লৈ গ'ল, কিন্তু শিৱদৌলৰ ওপৰতো নিব নোৱাৰিলে, কিয়নো তেখেত বহুত ওপৰ হাইটত আছিল। ছাইডৰখিনি লৈ গ'ল, সোণৰ ছাতি, ৰূপৰ ছাতি, সেইবোৰ সকলোখিনিয়ে লৈ গুচি গ'ল। এইটো আৰু আপোনাৰ এইটো বৰটোপ মাৰিছিলে। হয়, সেইটো পেলাবৰ কাৰণে তেখেতলোকে, মোৰ দেউতাৰ মুখত শুনো, দেউতাহঁতক ককাকে কৈছিলে, ককাক মানে আজু ককাহঁতে কৈছিলে যে ব্ৰিটিছে বৰটোপ মাৰিছিল, কিন্তু বৰটোপ লগা নাছিল তাত গৈ পেলাই। মানে কি হয় বৰটোপটো? মই একচুৱেলি বৰটোপটো এইটো কেনন হয়, যিটো আমাৰ বফৰ্চৰ নিচিনা যিটো কেনন হয়, আমাৰ আগতে যেনেকৈ বৰটোপ হয়, কিন্তু গুলিবোৰ তাত গৈ লগা নাছিল, চাইডেদি এনেকৈ গৈছিল। এটা লাগিছিল, ফাট মিলি গৈছিল তেতিয়া। কিন্তু তাৰপাছত আমাৰ ৰাইজে ধৰাৰ পাছত তেখেতলোক ইয়াৰ পৰা গুচি গৈছিল। আচ্ছা, এইটো মানে এতিয়া ফাট মেলি আছে। কিন্তু এটা কথা, ইয়াতে 1950 চনত যেতিয়া ভূমিকম্প হৈছিল, তেতিয়া কলচীটো নিজে পৰি গৈছিল। শিৱসাগৰবাসী ৰাইজে তেতিয়া মিলিজুলি ইয়াতে আকৌ কলচীটো আমি ওপৰত তুলি দিয়া হৈছিল। মানে 1950 চনৰ ভূমিকম্পত কলচীটো পৰি গৈছিল। তাৰপিছতে আপোনাৰ ধৰক ৰাইজে মিলি পেলাই আকৌ তাতে মানে ধুনীয়াকৈ স্থাপন কৰি দিয়া হৈছিল। আচ্ছা। আৰু মানে ধৰক ভিতৰতো এতিয়া যিহেতু শিৱদৌলৰ ভিতৰৰ শিৱলিংগ হ'ব, সেই তেনেকুৱা যিমান যেনেকৈ আমাৰ ৰজা ৰাণীয়ে স্থাপন কৰিছিল। একচুৱেলি আমাৰ এই ৰাণীয়ে স্থাপন কৰিছিল, সনাতন ধৰ্মটো ৰাণীয়ে আনিছিল, অম্বিকা কুঁৱৰী। হয়, শিৱসিংহ কোঁৱৰৰ তেখেত পত্নী। তেখেতে আমাৰ ইয়াতে 3জনক স্থাপন কৰিছিল, সনাতন ধৰ্ম আনিছিল। তেতিয়াৰ পৰা আমাৰ ইয়াতে পূজা হৈ আছিল। আৰু শিৱলিংগ সেই তেতিয়াৰ পৰা তেখেতে যেনেকৈ স্থাপন কৰি গৈছে, বিষ্ণু ভগৱানৰ শালিগ্ৰাম সেই ধৰণেই আছে। হয়, অকণো আমি বেলেগ কৰা নাই এতিয়ালৈকে। এতিয়া ইয়াৰ ওপৰত এতিয়াতো ফাট মেলি আছে ন অকণমান, সেইটো ৰিপেয়াৰ কৰি দিয়া হ'ল। মানে এতিয়া শিৱদৌলৰ ওপৰত মানে অসম চৰকাৰে বৰ্তমান সময়ত অসম চৰকাৰে কিবা মানে ব্যৱস্থা কৰিছেনে? এইটো মানে আমাৰ কমিটিয়ে নোৱাৰে, কিবা এনে ধৰক মানে কিবা ফেচিলিটি বা কেনেকুৱা কিবা বঢ়াইছে নেকি, বা মানে পৰ্যটকৰ বাবে বা কেনেকুৱা কিবা? পৰ্যটকৰ কাৰণেতো আমাৰ ৰাস্তা সদায় খোলা থাকে, মানে অসম চৰকাৰৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা পাওঁ। কিন্তু দৌলটো মেইনটেনেঞ্চ কৰাৰ দায়িত্ব হ'ল আমাৰ চেণ্ট্ৰেল আৰ্ক'লজি অফ ইণ্ডিয়া, আৰ্ক'লজিকেল চাইট অফ ইণ্ডিয়া, দিল্লীৰ পৰা আমাৰ এইটো তেখেতলোকে মনিটৰিং কৰি থাকে। হয়, এইটো মেইনটেনেঞ্চ হওক, কিবা ক'ৰবাত ৰিপেয়াৰ কৰিবলৈ তেখেতলোকে কৰে। আমাৰ দৌল কমিটি
বা আমি এনেকৈ সেইটো বস্তু মেইনটেইন কৰিব নোৱাৰোঁ। হয়তো দিল্লীৰ পৰা কৰি থাকে। দিল্লীৰ পৰাই কৰে, কিন্তু এইটো এটা আমাৰ চেণ্ট্ৰেল এছেট হৈ পৰিছে। আৰু ধৰক আৰু কিবা শিৱদৌলৰ ওপৰত আপুনি কিবা ক'ব বিচাৰিব নেকি? শিৱৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। হয়, সেইটো হয়। শিৱক আপুনি জানি শেষ কৰিব নোৱাৰে। মই শিৱ ভগৱানৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰোঁ যে সদায় সদাশিৱক মানি চলিব, বিষ্ণু ভগৱানক মানিব, নিশ্চয় সকলোৰে ভাল হ'ব। আৰু বৰপুখুৰীটো সেই শিৱদৌল যেতিয়া স্থাপিত হৈছিলে তেতিয়া হৈছিল ন? মই তেওঁৰ পৰাই জানিব বিচাৰিম। তেওঁ মোৰ লগত আছে, মই তেওঁক বাৰে বিদায় দিওঁ তাৰপিছত, কিন্তু হ'লেও মই আকৌ তেওঁকে ল'ব লগা হয়, কাৰণ তেওঁৰ পৰা জানিব বিচাৰিছোঁ। যেতিয়া আমাৰ দৌলকেইটা বনোৱাৰ সংকল্প লৈছিল ৰাণীয়ে, তেতিয়া আমাৰ ইয়াতে ডাঙৰ পুখুৰী এটাৰ প্ৰয়োজন হৈছিল। পুখুৰীটো আমাৰ একচুৱেলি এইটো খনা পুখুৰী নহয়, যেনেকৈ আমাৰ ঘৰৰ বা ক'ৰবাৰ বাৰী কিনাৰত মানে খান্দি পেলাই তেনেকৈ খানা নহয়, খনা পুখুৰী নহয়। এইটো চাৰিওফালে খান্দি পেলাই পাৰটো বান্ধি দিছিল। আমাৰ ৰজাৰ শাসনকালত, ৰাণীৰ শাসনকালত ধুদৰ আলি বুলি এটুকুৰা জেগা আছিল। মানে তাত মানে খুব এলেহুৱা মানুহ কিছুমান আছিল, তেখেতলোকক ৰজাই বিচাৰি আনি এই কামত লগাইছিল, যাতে পুখুৰী পাৰকেইটা বান্ধি আৰু চাৰি কিনাৰে হাতী দৌৰাই দিছিল। এইটো কিমান বিঘামান মাটি ইয়াত মানে সোমাই আছে বাৰু অনুমানিক? এইটো আমাৰ 4 ৰাউণ্ড বোলে 4 কিলোমিটাৰ সমান হ'ব। 4 কিলোমিটাৰ মানে খোজকাঢ়ি গ'লে 4 কিলোমিটাৰ সমান হ'ব। বৰপুখুৰী 4 কিলোমিটাৰ, মানে অনুমানিক 4 কিলোমিটাৰ বৰপুখুৰী। শিৱদৌলৰ বেক চাইডে আছে, আপোনালোকে আহিলে দেখা পাব। এই বহুত ধুনীয়া, পাহাৰটো বহুত ধুনীয়া হয় আৰু একদম চাইডে আৰু মই সেই চাইডৰ এই বৰপুখুৰীৰ ওচৰতে আছোঁ মানে কালিৰ পৰা। আৰু চাই থাকিব। আজি শিৱদৌলত প্ৰথমবাৰ আহিছোঁ, সোমবাৰ দিনটোত আজি মোৰ নামটো চেঞ্জ হ'ল। আৰু আপোনালোকে এতিয়া চিংকু শইকীয়া মাৰিলেও পাব, মানে হেছটেগ চিংকু শইকীয়া মাৰিলেও ইউটিউবত ওলাব। কিন্তু আজিৰ পৰা মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল আছাম মোবাইল গেলাৰী। ছাবস্ক্ৰাইব কৰি দিব যোনে ছাবস্ক্ৰাইব কৰা নাই। থেংক ইউ। শিৱদৌলৰ পৰা এতিয়া যাওঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। আৰু যি কি নহওক ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি পেলাই। আৰু এতিয়া শিৱদৌলৰ বাকৰিৰ পৰা এয়া যাবলৈ ওলাইছোঁ। আকৌ ভৱিষ্যতে শিৱসাগৰ আহিলে সোমাম শিৱদৌলত। আৰু এতিয়া ৰুমলৈ যাওঁ, তাৰপিছত আপোনালোকে আকৌ যি কি নহওক আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।